নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো সো আজি বাগ্যটস্কিজ থিওৰি অফ ম্যাথমেটিক্স লাৰ্নিং গণিতৰ ক্ষেত্ৰত বাগ্যটস্কিৰ শিক্ষণ তত্ত্বটোৰ বিষয়ে আলোচনা কৰিম সো ভিডিওটো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব বাগ্যটস্কিৰ মতে শিশুসকলৰ গাণিতিক জ্ঞানত সামাজিক সাংস্কৃতিক প্ৰভাৱ থাকে বাগ্যটস্কিয়ে শিশুৰ গণিত শিক্ষণ প্ৰক্ৰিয়াত সামাজিক দিশৰ ওপৰত গুৰুত্ব দিছিল বাগ্যটস্কিৰ মতে শিশুসকল যেতিয়া স্কুললৈ আহে প্ৰায় সকলোবিলাক কিছুমান সংখ্যা নাম বিভিন্ন আকৃতি তুলনা কৰিবলৈ জানে আৰু কেতিয়াবা কিছুমান শিশুৱে তেওঁলোকৰ সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত স্কুললৈ অহাৰ আগতে সংখ্যাৰ ধাৰণা কৰিবলৈ শিকে কিন্তু অন্য পৰিৱেশৰ পৰা অহা কিছুমান যেনে পাচলি ব্যৱসায়ী এজনৰ শিশুৱে সংখ্যাৰ ধাৰণা কৰিব নাজানিলেও তেওঁলোকৰ ব্যৱসায়ৰ লগত জড়িত কিছুমান কঠিন দিশৰ ধাৰণাটো কি কৰিব পাৰে জেপিডিৰ সম্পূৰ্ণ নাম হল জন অফ প্ৰক্সিবল ডেভেলপমেন্ট জেপিডিৰ ধাৰণাটো আগবঢ়াইছিল বাগ্যটস্কিয়ে আৰু জেপিডি হৈছে শিশুৱে কাৰো সহায় নলয়াকৈ কৰা আৰু আনৰ সহায় লৈ কৰা কামৰ মাজৰ পাৰ্থক্য বা শিক্ষাৰ্থীৰ শিক্ষণ সামৰ্থ্য